ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাম। আজি আমি গৈ আছো দেৰগাঁৱলৈ। দেৰগাঁৱত পূজা চাবলৈ গৈ আছো আৰু আহি পেলাই গোলাঘাটত চামহি। আপোনালোক সকলোকে আমাৰ লগতে লৈ যাম, আমিও চাম, আপোনালোককো দেখুৱাম। তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া আমি আহি ফৰকাটিং অভাৰব্ৰিজ পাই গ'লোহি। এতিয়া অভাৰব্ৰিজৰ ওচৰত আমি এতিয়া মানে ধুনীয়াকৈ গান শুনি আহি আছোঁ আৰু আমাৰ মানুহজনলৈ দেখিছেনে, গান শুনি তেওঁ একদম পূজা চাবলৈ গৈছেতো, ফূৰ্তিতে ক'ব নোৱাৰা হৈ নাচিয়ে দিছে আৰু। এতিয়া আমি অভাৰব্ৰিজত ৰৈ থাকোঁতেনে ৰাজধানী এক্সপ্ৰেছখন আহিলে, আমি অকণমান ৰ'লোঁ আৰু ভাল লাগে এনেকৈ ৰখি থাকোঁতে যদি ট্ৰেইনখন আহি যায় নহয়। পৰিৱেশটো বহুত ধুনীয়া তাৰ, চাৰিওফালে সেউজীয়া গোটেইখন সেউজীয়াই হৈ আছে আৰু। এতিয়া আমি আহি চাওকচোন ৰধলা পথাৰ পাই গ'লো। ৰধলা পথাৰৰ ওচৰৰ পৰিৱেশটো যে ইমান ধুনীয়াকৈ গছ গছনিৰে ভৰা, আৰু এইফালে যে সোমাই গৈছে ৰাস্তাটো, সেইটো গোটেই ৰাস্তাটো দুই কাষে একদম বৰ ধুনীয়াকৈ গছ গছনি ভৰা। আপোনালোক বাৰু আহিছেনে ৰধলা পথাৰৰ ওচৰলৈ? আমি আহোঁতে যাওঁতে সদায় পায়ে থাকোঁ, কিন্তু ৰখা নহয় আৰু। সন্ধিয়াহে মানুহবোৰ আহে আৰু এতিয়া লাহে ধীৰে আহিছে অলপকৈ। এতিয়া পূজা মণ্ডপটো দেখাই দিয়ে, এয়া পূজাস্থলী। এতিয়া দেৰগাঁৱলৈ গৈ আছোঁ, আহি পেলাই আকৌ সন্ধিয়াটো মানে ৰাতি আৰু গোলাঘাটত চাম। এতিয়া আকৌ আমাৰ বাছ পাতিবলৈ লওঁগৈ ঢেকীয়ালৰ পৰা। ঢেকীয়াল তিনিআলি পূজা মানুহ নাই ইয়াতো কেনেকা। এয়া দেৱী এতিয়া আপোনালোকে চাই দিব। এতিয়া আমাৰ মাৰ ঘৰে পামগৈ ঢেকীয়াল তিনিআলি। অকণমান আহি পেলাই এই আমাৰ পাই গ'লহি, ৰখিয়ে আছে। এতিয়া আমি আহি কুৰালগুৰি পূজা মণ্ডপ পালোহি। দেখিছেনে পূজা মণ্ডপ ভাগ ইমান ধুনীয়াকৈ বনাইছে। আমি বোলো এইডোখৰতে অলপ ৰৈ যাওঁ আৰু মাৰ ওচৰত সেৱা কৰি আহোঁগৈ। সেয়েহে ৰখি পেলাই দেৰগাঁৱলৈ যোৱা মাজতে ৰৈ এতিয়া দেৱী মাৰ ওচৰত আমি সেৱা কৰিবলৈ গৈছোঁ আৰু অলপ ৰৈ দিলোঁ। ইয়াত খালী আছিলে যিহেতু, দেৰগাঁৱত আকৌ পূৰা মানুহ হৈ থাকিলেতো তাত সুযোগে নাপাম মানুহৰ ভিৰৰ পৰা, সেইটো কাৰণে বোলো ইয়াতে কৰি যাওঁ। আৰু ইয়াত মানুহ পিছত এজন কোন আহি আছে ধৰিব পাৰিছেনে বাৰু? এইখন আহোঁতে ৰাস্তাত মাজে মাজে পিন্ধি লয় দেই তেওঁ। ফাইনেলি আমি পূজা মণ্ডপ আহি পাই গ'লোহি। দেখিছে নহয় মানুহৰ ভিৰ। এতিয়া আমি ভিতৰলৈ আহিছোঁ মা দুৰ্গাক সেৱা কৰিবৰ কাৰণে। বহুত মানুহ হৈছে আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহি বোলো ভালদৰে আপোনালোকক দেখুৱাই দিওঁ। দেখিছে নহয় কিমান মানুহ হৈছে আৰু ইমান ধুনীয়াকৈ চন্দ্ৰযানখন নিখুঁতভাৱে তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এয়া দেখিছে নহয় প্ৰকৃতিৰ কি ধুনীয়াকৈ মিলাইছে, চন্দ্ৰটো ওচৰতে আছে আৰু দেখিব সেইটো সময়ত মানে এতিয়া আমি দেখি বহুত ভাল লাগিছে। দেখিছে ভিডিঅ'তকৈ মানে নিজে নিজ চকুৰে দেখাটো বেছি ভাল লাগে আৰু। এতিয়া ইয়াত বহুত মানুহ হৈছে, মানুহৰ বহুত সমাগম হৈছে, সেইটো কাৰণে আমি ইয়ালৈ সোনকালে আহিছোঁ। আজি জানোৱেই যে মানুহ বহুত হ'ব বুলি, এইটো কাৰণে সন্ধিয়া হোৱাৰ আগে বোলো আমি সেৱা সৎকাৰ কৰি আজৰি হৈ লওঁ আৰু ভালদৰে চাব পাৰিম। তেতিয়া ইয়াৰ পৰা গৈতো গোলাঘাটত চামগৈ, সেইটো কাৰণে ঘৰৰ পৰা আমি সোনকালে ওলাই আহিছোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো, কিমান মানুহ হৈছে দেখিছেই নহয়।
বহুত ডাঙৰকৈ মিউজিক বাজি আছিল কাৰণে আমি চাউণ্ডটো দিব পৰা নাই দেখিছে নহয় আমিও ঠেলা হেঁচাৰ মাজতে সোমাই গ'লোঁ পূজা বুলিলে ঠেলা হেঁচা মেইন হয় নহয় ঠেলা হেঁচা হ'লেহে অকণ ভাল লাগে দিয়কচোন আমিও বোলো ফটো দুকপিমান মাৰিলোঁ সেইবাবেহে তাৰ ভিতৰলৈ সোমাই গৈছোঁ ঠেলা হেঁচাই হওক লাগিলে কিন্তু ফটো দুকপিমান নমৰাকৈনো কেনেকৈ আহোঁ সেইকাৰণে আমিও আগলৈ গৈ আছোঁ আৰু মানুহৰ মাজে মাজে এতিয়া ৰৈ আছোঁ আমি বাহঁতলৈ বাহঁত আহি আছোঁ বুলি কৈছে যিহেতু সেইটো কাৰণে অকণমান বাহিৰতে ৰৈ দিছোঁ আৰু দাদা পালেহি মস্ত অলপ বাইদেউ আহিছে আমি পাইছোহি কষ্টই যেন তেনে পাই থৈ না ভিতৰৰ ফালে পাক এটা মাৰি আমি এতিয়া চববোৰ ভিতৰলৈ আহিলোঁ একেলগতে লাহে লাহে মানুহৰ সমাগমো বৃদ্ধি পাবলৈ ধৰিলে দেখিছে ন সন্ধিয়া হৈ আহিলে আৰু মানুহৰ ভিৰ বেছি বাঢ়ি আহিলে আমি আৰু অলপ সময় পিছতে ইয়াৰ পৰা ওলাই দিম আৰু যিহেতু আমি এতিয়া গোলাঘাটত গৈ পেলাই আকৌ পূজা চাবগৈ লাগিব সেইটো কাৰণে দেখিছে কিমান মানুহ হৈছে নহয় আমি মানে ঠেলিহে একদম আৰু ওলাই আহিছোঁ ইমানেই ঠেলা হেঁচা হৈছে নহয় মানুহৰ এইটো সন্ধিয়া সময়ত বেছি মানুহ হয় মানে চবতে চব পূজাস্থলীতে সন্ধিয়া সময়কণত বহুত মানুহ হয় ৰাতিহে মানুহবোৰ ওলাই আহে আৰু বহুত মানুহ হৈছিলে আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে এয়া প্ৰদৰ্শন কৰিছে বহুত ভাল লাগিছিলে আৰু মানুহৰ ভিৰ হোৱাৰ লগে লগে আমিও তাৰ পৰা ওলাই দিম আৰু এতিয়া এয়া অলপ ভালদৰে ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ আৰু বহনি কৰিছোঁহে আজি বহনিয়ে কৰা নাই কৈ দিয়া বহে মজাগুৰু এতিয়া আমি তাৰ পৰা ওলাই আহি ঘুগুনি আলু চপ আৰু চাওমিন খাই এতিয়া আমি তাৰ পৰা ওলাইছোঁ দেখিছে নহয় কিমান মানুহৰ জাম হৈছে আমি ইয়াৰ পৰা ওলাওঁতেনে কমেও 1.5 ঘণ্টামান সময় লাগিছে মানে গৈছোঁ যদিও সোনকালে তথাপিতো আহোঁতেতো সন্ধিয়া হ'লেই এয়া দেখিছে ইমানেই জাম হৈছে মানে গাড়ী অকণমান আহোঁহে আকৌ 10-15 মিনিট ৰখি থাকিবলগীয়া হয় আকৌ অকণমান আহোঁ আকৌ 10-15 মিনিট ৰখি থাকিবলগীয়া হয় মানে কোৰালগুৰিলৈকে আমি তেনেকৈ আহিছোঁ আৰু 1.5-2 ঘণ্টামান মানে আমি জামতেই ফচি আছোঁ ইমানেই দেৰি লাগিছিলে এতিয়া আহি আমি গোলাঘাট পাই গ'লোহি গোলাঘাটত এতিয়া পাৰ্কিং কৰিবৰ কাৰণে আমি জেগা বিচাৰি ফুৰিছোঁ ক'তোৱেই জেগা নাই দেখিছে নহয় গাড়ী দুয়ো কাষে একদম ভৰ্তি হৈ আছে এতিয়া জেগা বিচাৰি ফুৰিছোঁ আৰু তেতিয়াহ'লে গাড়ীখন আমি ৰখাই লওঁ তাৰপিছত আপোনালোকক গোলাঘাটৰ পৰিৱেশ দেখুৱাই আছোঁ আমি গোলাঘাটৰ বাটাৰ পইণ্টৰ ওচৰত ৰৈছোঁহি দেখিছে নহয় মানুহৰ ভিৰ দেৰগাঁৱতকৈ ইয়াত বহুত বেছিয়ে ভিৰ আৰু আমাৰ মানে ৰখিবলৈকৈ জেগা নাই আৰু মানে ফটো একপি ভালকৈ মাৰিম বুলি ৰ'বলৈও ইয়াত মানে মানুহে ঠেলি নিছে আৰু দেই আমিও তাৰ জামতে সোমাই পেলাই আৰু ঠেলি আছে আমিও গৈ আছোঁ আৰু পূজাত আৰু এই কাম আৰু ঠেলি ইফালৰ পৰা সিফালে সেইটোৱে কাম আৰু ঘূৰি ফুৰিছোঁ আৰু
পূজা মণ্ডপৰ ভিতৰলৈ সোমাই যাবলৈ কোনো চান্সেই নাই, আনকি ৰৈ পেলাই ফটো একপি মাৰিবলৈ আমি চান্স নাপালোঁ। সেইদিনা বহুত মানুহ হৈছিলে মানে এয়া পূজা মণ্ডপৰ ভিতৰলৈ দেখিছে নহয়, যাবলৈ অকণো চান্স নাই, ইমানেই মানুহ হৈছে। আমি মানে দূৰৰ পৰাই সেৱা কৰিছোঁ আৰু ভিতৰলৈ সোমাবলৈ সুবিধাই নাপালোঁ, ইমানেই মানুহ হৈছে। আৰু আমিও ইমান নোসোমালোঁ, যিহেতু আৰু দেৰগাঁও আৰু পুৰালগুৰি পূজা মণ্ডপ আমি ধুনীয়াকৈ সেৱা কৰিয়ে গৈছোঁ। সেইটো কাৰণে ইয়াত এতিয়া মানুহ সোমাবলৈ মানে চেষ্টাই কৰিব পৰা ইমানেই মানুহ হৈছে, দেখিছে নহয়। আপোনালোকে বাৰু পূজাত কিবা কিবি ল'লেনে? আমি এনেই আৰু দোকানত এপাক এপাক সোমালোঁ আৰু আমাৰ ইমান বিশেষ বস্তু একোৱেই লোৱা নাই, কিন্তু দোকানবোৰত এপাক চকু ফুৰাইছোঁ আৰু যাম আৰু ঠেলা ঠেলি কৰি। এতিয়া আমি খাবলৈ ৰৈ আছোঁ, মানে ইমানেই ভিৰ, অ'ত সোমাইছোঁ ত'ত সোমাইছোঁ, ওলাই ওলাই আহিছোঁ। এতিয়া এইখনত ৰৈছোঁহি আৰু অলপ হ'লেও ৱেইট কৰিছোঁ অলপ দেৰি, আমাৰ ৰ'বলৈ কৈছে। এতিয়া ৰৈ আছোঁ, তাৰপিছত খাম আৰু। এয়া হাঁহ মাংস আহি গ'ল, এয়া ভাত দালি, শিং কিনিলে, শিং থকা বেল, লাইট জ্বলি থকা ন। আমাৰ ল'ৰাই কিনিলে বল, বেট বল কিনিলে, আৰু এই আমাৰ ছোৱালী বেগ, এইফালে বেল, লাইট জ্বলি থকা। বাবা ইমান ধুনু ধুনু লাগিছে। নলওঁ বুলি কৈছোঁৱে, কিন্তু পূজা বুলিলে আৰু দোকান পোহাৰবোৰ দেখিলে সোমাও সোমাও লাগেই দিয়কচোন, আৰু কিবা এটা ল'বলৈও মন যায়। সেয়েহে চাই আছোঁ কিবা পচন্দ হয় নেকি, ফুলি চাই আছোঁ। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলৈ যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। বাজিছে 11:40। আমি এতিয়া গোলাঘাটৰ পৰা গৈ আছোঁ পূজা চাই, একদম পূজা শেষ কৰিহে গৈছোঁ। আৰে মানুহ খালী হৈ গ'ল আছে, এতিয়া মানুহবোৰ গৈ যাবলৈ লৈছে আৰু চববোৰ। ঠিক আছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ক'ব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।